নমস্কাৰ বন্ধু বান্ধৱীসকল, ট্ৰাইফেবলৈ স্বাগতম। আজি কেইযোৰমান ডাইটছৰ কাপোৰ লৈ আহিছোঁ আপোনালোকক দেখাবলৈ। সোনকালে দেখাই দিওঁ। এইযোৰ বহুত ধুনীয়া ডাইটছৰ মেখেলা চাদৰ ল'ব পাৰিব বিশেষ ৰেহাই মূল্যত। খুবেই সুন্দৰ এই কাপোৰযোৰ। সাইড পটিটো সেলফ বৰ্ডাৰ থাকিব, যথেষ্ট সুন্দৰ। আৰু এইখন হৈছে মেখেলাখন। খুবেই সুন্দৰ এই কাপোৰযোৰ। সেলফ বৰ্ডাৰ থাকিব। ৭,৮০০ টকাত এই কাপোৰযোৰ ল'ব পাৰিব। 7,800ত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব। খুবেই সুন্দৰ। এইটো হৈছে ব্লাউজ পিচটো। অ'কে, এইযোৰ ধূপচায়া কাপোৰ বুলি কয়। খুবেই সুন্দৰ। এইযোৰ আহিছে ডাইটছৰে। অন্য এযোৰ খুব ধুনীয়া কাপোৰ। এইযোৰ আপোনালোকে ল'ব পাৰিব 7,200ত। ৰেডি টু ৱেৰ আছে এইযোৰ কাপোৰ। ৭,২০০ টকাত। খুবেই সুন্দৰ। চিল্ক মাৰ্ক থাকিব এই কাপোৰযোৰ। এইটো হৈছে ব্লাউজ পিচটো। এইখন হৈছে মেখেলাখন, চৰি, ব্লাউজ পিচটো আহি আছে। হয়, এইটো হৈছে ব্লাউজ পিচ। খুবেই ধুনীয়া। আজি আচলতে এইকেইযোৰ ৰেডি টু ৱেৰ হৈ পেলাই আহিছে, সেইকাৰণে ভাবিলোঁ যে এই কাপোৰকেইযোৰ ফটককৈ আপোনালোকক দেখাই দিওঁ। আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় আমাক কমেণ্ট কৰিব। আপোনালোকৰ কমেণ্টবিলাক পালে আচলতে ভিডিঅ'বিলাক সদায় দি থাকিবলৈ মন যায়। মানে যেতিয়াই সুবিধা পাওঁ তেতিয়াই দিবলৈ মন যায়। গতিকে নিশ্চয় কমেণ্ট কৰিব। আৰু আমি অতি সোনকালে লাইভত আহিম হয়তো। আপোনালোকে কমেণ্ট কৰিবচোন, আমি লাইভত অহাটো বিচাৰে নাই। এইযোৰ খুব ধুনীয়া সেলফ বৰ্ডাৰ ডাইটছৰ মেখেলা চাদৰ। এইযোৰ ল'ব পাৰিব 7,600ত। ৰেডি টু ৱেৰ আছে এইযোৰ। এইযোৰ ধূপচায়া কালাৰত, খুব সুন্দৰ। এখন হৈছে মেখেলাখন। ব্লাউজ পিচটো আছে, খুব সুন্দৰকৈ কাম কৰা আছে ব্লাউজ পিচটোত। এইযোৰো খুব ধুনীয়া ডাইটছৰ মেখেলা চাদৰ। 7,200ত ল'ব পাৰিব। ৰেডি টু ৱেৰ থাকিব, চিল্ক মাৰ্ক থাকিব। সম্পূৰ্ণ গুৱাহাটী চিটিৰ ভিতৰত আমাৰ কেছ অন ডেলিভাৰী ব্যৱস্থা আছে। সম্পূৰ্ণ অসমৰ ভিতৰত আমাৰ শ্বিপিং ফ্ৰী হয়। অসমৰ ভিতৰত কোনো ধৰণৰ এক্সট্ৰা শ্বিপিং চাৰ্জ নালাগে। অসমৰ বাহিৰত হ'লে এক্সট্ৰা শ্বিপিং চাৰ্জ 100 ৰুপিজ দিব লাগিব। এইযোৰ খুব ধুনীয়া কাপোৰ। এইযোৰ ডাইটছৰ, চিল্ক মাৰ্ক থাকিব, 100% পিয়'ৰ। এইটো হৈছে ব্লাউজ পিচ। চিম্পলকৈ আছে ব্লাউজ পিচটো। আজি আচলতে এটা ছুটি ভিডিঅ' লৈ আহিছোঁ। ডাইটছৰ কেইযোৰমান ৰেডি টু ৱেৰ আছিলে, সেইকাৰণে আপোনালোকক দেখাম বুলি ভাবিলোঁ। আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট কৰিব। আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে, এবাৰ হ'লেও লাইকটো কৰি যাবলৈ নাপাহৰিব। কাৰণ বহুতে ভিডিঅ'টো চাই ভাল পায় যদিও লাইকটো কৰিবলৈ পাহৰি যায়। আমি সেইকাৰণে বাৰে বাৰে আপোনালোকক অনুৰোধ জনাওঁ। এইখন হৈছে মেখেলাখন, খুব সুন্দৰ। এইযোৰ ল'ব পাৰিব 7,200 টকাত। ৰেডি টু ৱেৰ আছে। এইটো হৈছে ব্লাউজ পিচ। আৰু এইযোৰ খুব ধুনীয়া কাপোৰ আহিছে, মীনা কৰা কামৰ, গ্ৰীণ কালাৰত আহিছে। এইযোৰ ডাইটছৰ মেখেলা চাদৰ, খুব ছফ্ট এণ্ড এলিগেণ্ট। এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 7,600, 7,600 টকাত। খুবেই সুন্দৰ। এখন হৈছে মেখেলা। এইটো হৈছে ব্লাউজ পিচটো। আমি এনেকুৱা ধৰণৰ সৰু সৰু ভিডিঅ' আপোনালোকৰ কাৰণে সদায় লৈ আহিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে কেনেকুৱা পাইছে নিশ্চয় জনাব। আজিৰ ভিডিঅ'টোত ডাইটছৰ কেইযোৰমান কাপোৰ লৈ আহিছিলোঁ। আপোনালোকে কেনেকুৱা পালে নিশ্চয় জনাব। এইযোৰ আজিৰ শেষৰ কাপোৰযোৰ। এইযোৰ খুব ধুনীয়া। এইযোৰ ল'ব পাৰিব 7,600ত। সোনকালে বুকিং কৰিব, লিমিটেড ষ্টক আছে। দহিটো খুব সুন্দৰকৈ বটা আছে। এখন হৈছে মেখেলা। মেখেলাখনৰ ৰেডি টু ৱেৰ আছে, কোনো টেনশ্যন নাই। ব্লাউজ পিচটো চিলালেই হ'ল। সম্পূৰ্ণ অসমৰ ভিতৰত শ্বিপিং ফ্ৰী। আপোনালোকক বাৰে বাৰে জনাই আছোঁ। আজিৰ ভিডিঅ'ত ইমানখিনি দেখাই আজিৰ ভিডিঅ' সামৰিছোঁ। আজিলৈ আহিছোঁ। গুড নাইট, শুভৰাত্ৰি। ধন্যবাদ। থেংক ইউ।